সেফটি উইক ষ্টাৰ্ট হৈছে আজিৰ পৰা 17 জানুৱাৰীলৈ হ'ব আৰু আমি বিভিন্ন কাৰ্যসূচী ৰোড ছেফটি ৰিলেটেড লৈছোঁ যাতে ৰাইজৰ মাজত সজাগতা আৰু আহে যে ৰোড ছেফটি ৰুলছ ফ'ল' কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যথেষ্টখিনি এই বিষয়ে তেখেতে গুৰুত্ব দিছে বিষয়টোত আৰু দেখা যায় যে কোকৰাঝাৰৰ বিভিন্ন জিলাত বিভিন্ন কাৰণত যে ৰোড ছেফটি ৰুলছ ফ'ল' নকৰাৰ কাৰণে হেলমেট নিপিন্ধাৰ কাৰণে এনেধৰণৰ ফেটেল এক্সিডেণ্টছো হয় আৰু আমি আমাৰ এইমটো থাকিব এই এসপ্তাহত যে ৰোড ছেফটি ৰুলছ ৰাইজৰ মাজত এটা তৎপৰতা আহে সজাগতা আহে যে ৰোড ছেফটি ৰুলছ আৰু ট্ৰাফিক ৰুলছ ফ'ল' কৰাৰ বাবে এইটোৱে আহ্বান জনাম যে নিজেও আপোনালোকে ৰোড ছেফটি আৰু ট্ৰাফিক ৰুলছখিনি ফ'ল' কৰিব আৰু যদি আপোনালোকে দেখে যে ক'ৰবাত এনেধৰণৰ ভাইলেশ্যনছ হৈছে প্লিজ ব্ৰিং ইট টু আৱাৰ ন'টিছ আমাৰ হেল্পলাইন আছে আমাৰ ছ'চিয়েল মিডিয়া আছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ স্নেপচাট এপটো আছে আপোনালোকে ৰিপৰ্ট কৰক এণ্ড উইল টেক একশ্যন বিগত বৰ্ষৰ দৰে এইবাৰো আমি পথ সুৰক্ষা সপ্তাহ 11 জানুৱাৰীৰ পৰা আমি পালন কৰিবলৈ লৈছোঁ আৰু 17 তাৰিখলৈকে চলিব এইটো আমাৰ গতিকে এই পথ সুৰক্ষা সপ্তাহ যাতে ৰাইজে ভালকৈ পালন কৰে যাতে সকলোৱে হেলমেট পৰিধান কৰে আৰু ছিট বেল্ট ব্যৱহাৰ কৰে এইটোকে আহ্বান জনাইছোঁ যাতে পথ সুৰক্ষা সপ্তাহ পালনৰ যাতে কথাটো থাকে এইখিনি